ভাৰতৰ দৰে এই 7খন দেশতো অতি উলহ মালহেৰে উদযাপন কৰা হয় হোলী। জানক ক'ত কেনেকৈ হয় উদযাপন। কেৱল ভাৰততেই নহয়, বিশ্বৰ বহু দেশত অতি উৎসাহ আৰু আড়ম্বৰেৰে হোলী উদযাপন কৰা হয়। ৰঙৰ এই উৎসৱ কেৱল সুখৰ প্ৰতীক নহয়, বৰঞ্চ পাৰস্পৰিক ভাতৃত্ববোধ আৰু প্ৰেমৰ বাৰ্তাও দিয়ে। ভাৰতৰ বাহিৰৰ বহু দেশত ভাৰতীয় সম্প্ৰদায়ৰ বাবে বিশেষ ধৰণেৰে হোলী উদযাপন কৰা হয়। জানক নেপালৰ পৰা আমেৰিকালৈকে কোনবোৰ দেশত কেনেকৈ হোলী উদযাপন কৰা হয়। নেপাল ভাৰতৰ চুবুৰীয়া দেশ। নেপালত হোলীৰ বিশেষ তাৎপৰ্য আছে। এই দেশত ইয়াক ফাগু পূৰ্ণিমা বুলি জনা যায়। কাঠমাণ্ডুৰ দৰে চহৰত হোলী উদযাপন এক প্ৰধান সাংস্কৃতিক অনুষ্ঠানত পৰিণত হৈছে, য'ত মানুহে ৰং খেলে, সংগীত উপভোগ কৰে আৰু পৰম্পৰাগত খাদ্যৰ সোৱাদ লয়। মৰিচাছত বৃহৎ সংখ্যক ভাৰতীয় মূলৰ লোক আছে। সেয়েহে ইয়াত হোলী অতি উৎসাহেৰে উদযাপন কৰা হয়। মানুহে ইজনে সিজনক ৰং সানি ভজন আৰু কীৰ্তন গাই গুজিয়া, মালপোৱা আদি পৰম্পৰাগত ব্যঞ্জন উপভোগ কৰে। যুক্তৰাজ্য, UK, ব্ৰিটেইনত ভাৰতীয় প্ৰৱাসীসকলৰ মাজত হোলী অতি জনপ্ৰিয়। লণ্ডন, বাৰ্মিংহামৰ দৰে চহৰত হোলী উৎসৱৰ আয়োজন কৰা হয়, য'ত ৰঙৰ লগতে বলীউডৰ সংগীত, নৃত্য আৰু খাদ্য পানীয়ৰ আনন্দ লোৱা হয়। আমেৰিকা হোলী এতিয়া আমেৰিকাত বহু সংস্কৃতিৰ উৎসৱত পৰিণত হৈছে। নিউয়ৰ্ক, কেলিফৰ্ণিয়া আৰু টেক্সাছত ফেষ্টিভেল অৱ কালাৰ্ছ নামেৰে বৃহৎ পৰিসৰত হোলী উদযাপন কৰা হয়। ইয়াত ভাৰতীয় আৰু বিদেশী উভয় সম্প্ৰদায়ে ৰং আৰু সংগীতেৰে এই উৎসৱ উপভোগ কৰে। ত্ৰিনিদাদ আৰু টবাগোত হোলীক ফাগুৱাহ বুলি কোৱা হয়। ইয়াত ভাৰতীয় প্ৰৱাসী সমাজে এই উৎসৱ উদযাপন কৰে। মানুহে আবিৰ গুলালৰ লগত খেলে আৰু পৰম্পৰাগত গীত গাই এই দিনটোক বিশেষ কৰি তোলে। ফিজিতো অতি আড়ম্বৰেৰে হোলী উদযাপন কৰা হয়। ইয়াত ভাৰতীয় মূলৰ মানুহে ভজন আৰু কীৰ্তন গাই ৰঙেৰে খেলা কৰে। ফিজিত হোলীৰ সময়তো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকে হোলী উদযাপন কৰে। ইয়াৰ মন্দিৰ আৰু ভাৰতীয় প্ৰধান অঞ্চলত ৰঙেৰে উদযাপন কৰা হয় হোলী উৎসৱ।